নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু তোমালোকে চাই আছা প্ৰণৱ বৈশ্য ইউটিউব চেনেল ছাত্ৰ ছাত্ৰীসকল আজি কিছু কম্পাৰ্টমেণ্টেলৰ বিষয়ে এই ভিডিঅ'টোত কথা পাতিম গতিকে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকেতো গমেই পাইছা যে কৰোনা মহামাৰীৰ বাবে গোটেই দেশতে বৰ্তমান লকডাউন চলি আছে আৰু তাৰ কাৰণে তোমালোকৰ শিক্ষা প্ৰতিষ্ঠান বা অফিচ কাছাৰী যিখিনি প্ৰাইভেট হওক প্ৰাইভেট সেক্টৰ বা গভৰ্ণমেণ্ট সেক্টৰ হওক সকলোবোৰ বন্ধ হৈ আছে একমাত্ৰ কৰোনা ভাইৰাছৰ কাৰণে আৰু মেট্ৰিক পৰীক্ষা 2020 বৰ্ষত ফেইল কৰিছা বা অনুতীৰ্ণ হৈছা তোমালোকৰ বাবে এবাৰ সেই কাৰণতে সাগে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো নহল তোমালোকৰ মন বহুত বেছি বেয়া হৈ আছে মই জানো তোমালোকৰ মন বহুতে বেছি বেয়া হৈ আছে আৰু হেতু তোমাৰ ক্ষেত্ৰত অকল নহয় এটো মোৰ ক্ষেত্ৰতো তেনেকুৱাই হলহেতেন যদি মই কিবা কাৰণত মেট্ৰিকত ফেইল কৰি মই 1 নম্বৰৰ কাৰণে ফেইল কৰিলো হয় বা 2 নম্বৰৰ কাৰণে ফেইল কৰিলে আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাটো নহলহেতেন ছাত্ৰ ছাত্ৰীসকল হয়তো তোমালোকৰো কপাল বেয়া এবাৰ প্ৰতি বছৰ 2017 পৰা হৈয়ে আহি আছিল কম্পাৰ্টমেণ্টেল পৰীক্ষা মাত্ৰ এইবাৰহে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো হয়তো নহব ইয়াৰ আগৰ এটা ভিডিঅ'ত মই এটা স্পষ্টীকৰণ পাইছিলো যে ইয়াত এইবাৰ হয়তো কম্পাৰ্টমেণ্টেল পৰীক্ষাটো পতা নহব যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তেনে ডেসক্ৰিপচনত লিংকটো থাকিব সেই ভিডিঅ'টো তোমালোকে গৈ পেলাই চাব পাৰা তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এটাই কথা কম যদিও তোমালোক পৰীক্ষাত 1 2 বা 3 নম্বৰৰ কাৰণে অনুতীৰ্ণ হৈছে হেতুৰ কাৰণে তোমালোকে বেছি চিন্তা চৰ্চা কৰি থাকিব নালাগে কাৰণ যদিও তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো হলহেতেন এনেও তোমালোকৰ বহুত দেৰিয়ে হৈ গলহেতেন আৰু তোমালোকে যিখন সাৰ্টিফিকেট পালাহেতেন এখন দুখন পালাহেতেন কাৰণ তোমালোকৰ কাৰণে এটা বহুত বেছি ভাল খবৰ কিয়নো তোমালোকে এবাৰ ক্লাস 10 ত এডমিশন ল'ব লাগিব যিসকলে ফেইল কৰিছা তোমালোকে ক্লাস 10 ত এডমিশন ল'ব লাগিব এডমিশন লৈ পেলাই তোমালোকে যিখন স্কুলৰ পৰা ফেইল কৰিছিলা সেই স্কুলখনতে তোমালোকে নামভৰ্তি কৰি তাত আগৰ নিচিনাকে ক্লাস কৰিব লাগিব আৰু তোমালোকে মেট্ৰিকৰ সময়ত ৰেগুলাৰ ষ্টুডেন্ট বিলাকৰ নিচিনাকে তোমালোকে পৰীক্ষাটো দিব পাৰিবা মই এই কাৰণে ভাল খবৰ বুলি কৈছো যে আগত যদি তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছও কৰিলাহেতেন তেতিয়ালে তোমালোকৰ সাৰ্টিফিকেট দুখন হলহেতেন কিন্তু এতিয়া তোমালোকৰ সাৰ্টিফিকেট মাত্ৰ এখনে হ'ব আৰু এতিয়া বিশেষ চিন্তা কৰিব একো নালাগে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো বাদ দিয়া তোমালোকে ভালকে পঢ়ি থাকা যেতিয়া তোমালোকৰ অহা বছৰ মানে 2021 চনত মেট্ৰিক পৰীক্ষা হ'ব তোমালোকে একেলগত তেওঁলোকৰ লগত পৰীক্ষাটো দিব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মন বহুত বেছি বেয়া হৈ আছিল আৰু সেই কাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক অলপ বুজাবৰ কাৰণে চেষ্টা কৰিলো যদি ভিডিঅ'টো ভাল পালা তেনহলে এটা লাইক কৰিবা নিজৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা তলত কমেন্ট কৰি খুদিবা যদি কিবা খুদিবলগীয়া আছে তো আজিৰ ভিডিঅ'টো ইমানে আছিল জয় আই অসম